নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। তোমাৰ নাম কি? নামটো মই পাহৰি গৈছো আৰু কি। ৰাতিৰ 1টা বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়। নাজানো আৰু তুমি এতিয়া মদ খোৱাবৰ কাৰণে পাৰ্মিট লাগে, জানানে নাই? নাজানো বাহ, যা মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। ঠিক আছে আহো। কি কথা ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম। শুনিব ভাল, খালি কোনোবাই কব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ মুখত ৰাখিম? এই বেমাৰটো এনেকুৱা, প্ৰথম দিনা কোনেও ক'ব নোৱাৰে। আমি বেমাৰটো বুজি পালো, আমি এই বিয়াৰ 1 মাহ আগত বা 1 মাহ পিছত আমি ৰেজিষ্টাৰ কৰিম বিয়াখন। ৰেজিষ্টাৰ হৈ যোৱাৰ লগে লগে চাৰ্টিফিকেটো পাব। তেওঁ মোক চিঠিখন পালে মই ভাল উত্তৰ দি দিম। চিঠিখন মই পোৱা নাই, উত্তৰখন পাই ল'ম। চিঠিখন মই দেখিলেই মই উত্তৰটো ভাল কৰি দিম। আপোনালোকক দেখি ইমান ফূৰ্তি লাগিছে, নাচিয়ে থাকিব ইচ্ছা যায়, হয়নে নহয়? মামা এবাৰ নাচিয়ে দিয়ক।